হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আহক আজি কেনেকৈ আমি দেৱালীৰ চাকি গছ ডেক'ৰেশ্যন কৰোঁ তাকে মই বনাই দেখাওঁ, আপোনালোকে শিকি লওক। আমি প্ৰথমতে মই চাকি গছ ভালকৈ ধুই লৈ মই কালাৰ কৰিছোঁ। কালাৰ কৰিবলৈ মই হালধীয়া আৰু ৰঙা দুটা কালাৰ লৈছোঁ। ফেব্ৰিক কালাৰেই লৈছোঁ মই। গোটেইকেইটা মই চাকি একেলগতে মই ৰঙা কালাৰে কৰি লৈছোঁ। এয়া দেখিছে, মই এফালৰ পৰা কৰি গৈছোঁ। মই গোটেই চাকিটো মই ৰং কৰিছোঁ। এডাল সৰু ব্ৰাছ, 1 নম্বৰ ব্ৰাছডালে মই যিটো ডিজাইন কৰি থোৱা আছিলে চাকিৰ, মই সেই চাকিটোৰ প্ৰথমতে সেই ডিজাইনটোত মই হালধীয়া ৰঙেৰে মই ডিজাইনটো কৰি গৈছোঁ। তেনেকৈ মই ভিতৰৰ এটা ডিজাইন কৰিছোঁ। একেবাৰে সহজ, আপোনালোকে সহজতে কৰিব পাৰিব। এতিয়াতো ল'ৰা ছোৱালীবোৰ ঘৰতে আছে, স্কুল বন্ধ থাকিব যেতিয়া, সিহঁতকো লগাই দিয়ক চাকিবোৰ ধুনীয়াকৈ ৰং কৰিবলৈ, টাইমবোৰ পাছ হ'ব। নিজৰ ইচ্ছামতেও কৰিব পাৰিব, নতুবা মোৰ এইটো ডিজাইন চাইও আপোনালোকে কৰিব পাৰিব। মই তেনেকৈ মোৰ নিজৰ মনেৰে সাজি মই এটা এটা ডিজাইন কৰি গ'লোঁ। মই গোটেইকেইটা চাকিতে মই নিজৰ মনৰ মতে ডিজাইন কৰিলোঁ। তাৰপিছত মই গ্লু দি পেলাই মই লগাইছোঁ। ষ্ট'ন দি দিছোঁ। ষ্ট'ন দিলে ধুনীয়াকৈ জিলিকি পৰে, চাকি গছৰ সৌন্দৰ্যটো ধুনীয়া হৈ পৰে, ফুটি উঠে। এয়া মই তেনেকৈ লগাই গ'লোঁ। দেখিছেনে বাৰু? খুব ধুনীয়া হৈ গৈছে। তেনেকৈ মই প্ৰত্যেকটোতে এটা এটা কৰি পেলাই মই ষ্ট'নবোৰ লগাই গ'লোঁ। ষ্ট'ন আপোনালোকে সাধাৰণ দোকানতে পাব, এনেকৈ আৰ্ট এণ্ড ক্ৰাফ্ট য'ত বস্তু পায় তাতে গ'লেই আপোনালোকে ষ্ট'নবোৰ পাব। মই তেনেকৈ লিকুইড এম্ব্ৰইডাৰী যিটো কালাৰ সেইটো লৈ পেলাই কোণেদি মই এইটো ডিজাইন কৰিলোঁ। হৈ গ'ল ৰেডি। মই সজাই পেলালোঁ চাকি গছ। ষ্ট'নকেইটা মই এটা এটাকৈ লগাই গৈছোঁ, খুব ধুনীয়াকৈ ফুটি উঠিছে। এতিয়া মই ল'ম এনেকৈ কাৰ্ডব'ৰ্ড ল'ম। কাৰ্ডব'ৰ্ড লৈ পেলাই ঘূৰণীয়াকৈ মই কাটি ল'ম। এনেকৈ কাটি ল'ম ঘূৰণীয়া কৰি পেলাই। আপোনালোকে এটা হিচাপত ল'ব। তাৰপিছত এনেকৈ ৰাউণ্ড কৰি পেলাই মই কাটি ল'লোঁ। এনেকৈ 3 টুকুৰামান মই একেলগতে যোৰা লগাই লৈছোঁ। এতিয়া মই এইখনটো কালাৰ নিদিলে বেয়া লাগিব, সেইকাৰণে মই আকৌ আন এটা কালাৰ দি পেলাই মই গোটেইটো কভাৰ কৰিম। এখন চাৰ্ট পেপাৰ ল'লোঁ। চাৰ্ট পেপাৰখন মই একেই ঠিক সেই কাৰ্ডব'ৰ্ডখনৰ টাইপতে মই কাটি ল'ম। এতিয়া হৈ গ'ল, মই কাটি ল'লোঁ। তাৰপিছত এতিয়া মই সেই কাৰ্ডব'ৰ্ডৰ ওপৰত
মই গ্লু লগাই দিম, কিয়নো মই সেই চাৰ্ট পেপাৰখন তাৰ ওপৰত মই পেষ্ট কৰি দিম। গোটেইখনতে লগাই ল'লোঁ, লগাই লৈ ওপৰতে মই পেষ্ট কৰি দিছোঁ। এয়া হৈ গ'ল ৰেডি। এতিয়া মই ওপৰত, সেইটো মই আগতে এৰুৱাই লৈছিলোঁ মোৰ অসুবিধা হোৱাৰ কাৰণে কাগজখন লগাবলৈ। আকৌ মই তাত পেষ্ট কৰি দিলোঁ, সেইটো ৰাউণ্ডকৈ কটা, তাৰ ওপৰত আকৌ মই চাৰ্ট পেপাৰো লগাই দিলোঁ। এতিয়া মাজৰ কোণটো দেখি থকাৰ কাৰণে মই এটা বেলেগ জৰি লগাই দিম। এনেকুৱা গল্ডেন কালাৰৰ জৰি পাব কিনিবলৈ, একেই ক্ৰাফ্টৰ দোকানত গ'লেই, আৰ্ট এণ্ড ক্ৰাফ্টৰ কোনোবা এখন দোকানত, বস্তু পোৱা দোকানলৈ গ'লেই আপোনালোকে কিনিবলৈ পাব। ক'লেই হ'ব জৰি লাগে বুলি, তেনেকৈ পাব। মই গোটেই কোণকেইটাতে ভৰ্তি কৰি গোটেইটো মই লগাই দিলোঁ। মই তেনেকৈ গ্লু লগাই মই এইটো একদম সাধাৰণ পটককৈ লাগি ধৰে, একো অসুবিধা নাই এইটো লগাবলৈ। এতিয়া মই গোটেইটোতে লগাই গ'লোঁ। ওপৰতো অকণমান ধুনীয়াকৈ লগাই দিব, তেতিয়া জিলিকনিটো ভালকৈ উঠিব চাকিগছ দিয়া সময়ত। চাওক ধুনীয়াকৈ লাগি পৰিলে। এতিয়া মই এনেকুৱা আপোনালোকে ফুলৰ মালা দেৱালীত আপোনালোকে কিনিবই পাব। দেৱালীত কিনি আনি পেলাই আপোনালোকে ফুলৰ মালাডাল তেনেকৈ গোটেই ৰাউণ্ড কৰি লগাই দিব। ৰাউণ্ড কৰি লগাই পেলাই এনেকৈ গ্লু দি পেলাই লগাই দিলে, ৰছীকেইডালত গ্লুটো লগাই দিলে লাগি ধৰিব। তেনেকৈ মই তেনেকৈ ধৰণে মই ইউটিউবত চাই পেলাই মই বনাইছিলোঁ। এয়া ফুলপাহ, সেই ফুলপাহ লগাই দিলোঁ। দেখিছেনে কিমান সুন্দৰ হ'ল। তেনেকৈ এগছ চাকি আপোনালোকে ইয়াত দি জ্বলাব পাৰিব। মই তেনেকৈ মই বনোৱা চাকি গজে এগছ এগছকৈ দেখালোঁ। এয়া চাওক ইমান ধুনীয়া লাগিছে। মই যিখিনি সঁজুলি মোৰ যিখিনি মই ব্যৱহাৰ কৰিছোঁ সেইখিনি আপোনালোকৰ আগত দেখালোঁ। তেনেকৈ মই কৰি দিলোঁ। এতিয়া মই ফুলপাহ কেনেকৈ বনাইছিলোঁ তাকে দেখাইছোঁ। চাওক, প্ৰথমতে ফ'ল্ড কৰি ল'ব, ৰাউণ্ড কৰি কাটি লোৱাৰ পিছত এনেকৈ মাজতে ফ'ল্ড কৰিব, আকৌ আধাত কৰিব, আধাত ফ'ল্ড কৰি পেলাই এইখিনি আপোনালোকে ভাঁজ খুৱাই নিদিব, সেইখিনি ফ'ল্ড নকৰিব, সেইখিনি ৰাউণ্ড হৈ থাকিব লাগিব। এতিয়া এনেকৈ এইটো কিন্তু উল্টা পাকে নকৰিব, উল্টা পাকে কৰিলে আপোনালোকৰ ফুলটো নহ'ব। আকৌ এনেকৈ কৰি তলৰ জোংটোত হেঁচা মাৰি ধৰিব, হেঁচা মাৰি ধৰি পেলাই এনেকৈ এটা এপাহ কলি টাইপ হৈ গ'ল। এয়া চব তেনেকৈ প্ৰত্যেকটো মই তেনেকৈ 6খন মই বনাই লৈছোঁ। তেনেকৈ 6খন বনাই মই এখন এখনকৈ লগাই যাম, আঠা লগাই যাম। এয়া গ্লু লগাইছোঁ। এনেকৈ লগাই যাব। প্ৰত্যেকখনতে লগাই গ'লোঁ মই। এতিয়া ইটোৰ ওপৰত সিটো মই বহাই গ্লুটো লগাই গ'লোঁ, পেষ্ট কৰি দিব। তেতিয়া পটককৈ লাগিয়ে ধৰিব। একদম সহজ পদ্ধতি এটা, ময়ো লোকৰ চায়েই শিকা আৰু মই আপোনালোকৰ আগত দেখাইছোঁ। আমিতো লোকৰ চায়েই শিকোঁ,
তেনেকৈ আকৌ কাৰোবাক শিকাব পালেও ভাল লাগে। এনেকৈ বনাই আপোনালোকৰ যেতিয়া আপোনালোকে দেৱালীৰ দিনাখন আমাৰ দুৱাৰ মুখত দুগজ চাকি যেতিয়া আমি জ্বলাওঁ, তেনেকৈ এই কাৰ্ডবৰ্ডটো লগাই পেলাই আপুনি এগজ এগজ চাকি লগাই দিব পাৰিব। এয়া চাওকচোন, মই এনেকৈ জ্বলাইছোঁ। আজি মই ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাবৰ বাবে মোৰ বেল আইকনটো ক্লিক কৰি দিব আৰু অল কৰি দিব। ধন্যবাদ।